Hello juniors, welcome to GyanVikash. আজি আমি পঢ়িবলৈ গৈ আছো Science chapter 7, that is Diversity in Living Organisms. So let's get started. এই চেপ্টাৰটোত আমি কভাৰ কৰিবলৈ গৈ আছো biodiversity কি হয়, what do you mean by taxonomy and classifications or basics বোৰ আৰু hierarchy of classifications. ফাৰ্ষ্টতে আমি জানিলো biodiversity কি হয়. যদি আমি biodiversity wordটো স্প্লিট কৰি চাওঁ তেন্তে আমি পাম bio মানে living আৰু diversity মানে variety, which basically means the variety of living things. এটা পাৰ্টিকুলাৰ এৰিয়াত যিমানবোৰ লিভিং অৰ্গেনাইজমছৰ ভেৰাইটিজ পাম তাকে biodiversity কোৱা হয়. Biodiversity may vary from place to place. ইয়াৰ মিনিং এইটো হ'ল যে অসমত যোনটো বায়োডাইভাৰ্চিটি পোৱা যাব সেইটো বাহিৰত নাপাবও পাৰে. মহাৰাষ্ট্ৰৰ ডাইভাৰ্চিটি বেলেগ হ'ব পাৰে, কাশ্মীৰৰ ডাইভাৰ্চিটি বেলেগ হ'ব, আনকি আমেৰিকাৰ বায়োডাইভাৰ্চিটিও বেলেগ হ'ব পাৰে. নেক্সট আমি পঢ়িম টেক্সনমি কি হয়. বায়'লজিৰ এনেকুৱা এটা ব্ৰাঞ্চ য'ত আমি এটা পাৰ্টিকুলাৰ অবজেক্টৰ আইডেণ্টিফিকেশ্যন কৰোঁ, নামাকৰণ কৰোঁ, ডেট ইজ নমেনক্লেচাৰ, আৰু তাৰ কেৰেক্টাৰিষ্টিক্সবোৰ চাই বেলেগ বেলেগ গ্ৰুপত তাক ক্লাছিফাই কৰি দিওঁ. টেক্সনমি টাৰ্মটো কোৱাৰ লগতে এজন ফেমাছ পাৰ্চনেলিটিৰ নাম আহে যাৰ নাম হ'ল কেৰলাছ লিনাছ, হু ইজ অলছ' ন'ন এজ দ্য ফাদাৰ অফ টেক্সনমি. এতিয়া আমি পঢ়িম ক্লাছিফিকেশ্যনছ কি হয়. ফৰ এক্সাম্পল, আমাক যদি ভেৰিয়াছ টাইপছৰ শ্বেপ কিছুমান দি দিয়া যায় আৰু কোৱা হয় যে তাৰ পৰা ছিমিলাৰ টাইপছবোৰ গ্ৰুপ বনাব লাগে, তেতিয়া আমি কি কৰিম যে ফাৰ্ষ্টত আমি আইডেণ্টিফাই কৰিম কোনটো কি শ্বেপ হয়, তাৰপিছত যিমানবোৰ ছিমিলাৰ টাইপছৰ শ্বেপ আছে সেইবোৰক ছেপাৰেট কৰি গ্ৰুপ বনাই দিম. পিৰামিডছবোৰ এটা গ্ৰুপ, স্ফেয়াৰ্ছবোৰ বেলেগ এটা গ্ৰুপত, আৰু কিউব বা কিউবইডছবোৰ আন এটা গ্ৰুপত ভাগ কৰি দিম. আৰু ঠিক এনেদৰে যিমানবোৰ লিভিং অৰ্গেনিজমছ প্ৰেজেণ্ট আছে প্ৰতিটোৰে প্ৰপাৰ্টিজবোৰ আইডেণ্টিফাই কৰি ছিমিলাৰ বা ডিছছিমিলাৰ কেৰেক্টাৰ্ছ থকাবোৰক বেলেগ বেলেগ গ্ৰুপত কেটেগৰাইজ কৰি দিয়া হয়, আৰু ইয়াকে কোৱা হয় ক্লাছিফিকেশ্যনছ. এতিয়া আমি চাম ইম্পৰ্টেঞ্চ অফ ক্লাছিফিকেশ্যন. ক্লাছিফিকেশ্যনছ কিয় কৰা হয়. ফাৰ্ষ্ট কথা হ'ল যে ক্লাছিফিকেশ্যন কৰাৰ লগে লগে আমাৰ বাবে ইজি হৈ পৰে অৰ্গেনিজমছবোৰক ষ্টাডি কৰিবলৈ, কাৰণ গ্ৰুপ ৱাইজত ক্লাছিফাইড কৰি দিয়াৰ বাবে পাৰ্টিকুলাৰ অৰ্গেনাইজিমটোৰ কি কি কেৰেক্টাৰ্ছ হ'ব পাৰে আমি অতি সোনকালেই উলিয়াই ল'ব পাৰিম. ছেকেণ্ডলি, বেলেগ বেলেগ অৰ্গেনাইজিমছ কিদৰে ইটো সিটোৰ লগত ৰিলেটেড হ'ব পাৰে আমি সেইটোও বুজিব পাৰিম. লাষ্ট বাট নট দ্য লিষ্ট, আমি এইটোও জানিব পাৰিম যে পাৰ্টিকুলাৰ অৰ্গেনাইজিম এটা কিদৰে ইভলভ হৈছে আৰু তাৰ এনচেষ্টাৰ্ছ কেনেকুৱা হ'ব পাৰে. হোৱাট ইজ এভলিউশ্যন? এভলিউশ্যন হৈছে এনেকুৱা এটা প্ৰচেছ য'ত এটা স্পিচিছৰ হেৰিটেবল কেৰেক্টাৰ্ছবোৰ চেঞ্জেছ হোৱা দেখা যায় অভাৰ মেনি জেনেৰেশ্যনছ. এইটো এটা গ্ৰেজুৱেল অৰ শ্ল' প্ৰচেছ হয় য'ত মিলিয়নছ অফ ইয়েৰ্ছ লাগি যায় চেঞ্জেছবোৰ ন'টিছ কৰিবলৈ, ৰেডাৰ দেন ৰাতি শুই গ'লোঁ আৰু ৰাতিপুৱা উঠি আইনাত নিজকে দেখিছোঁ চিকেনৰ পৰা মানুহ হৈ গ'লোঁ. কনচেপ্ট অফ এভলিউশ্যনটো ফাৰ্ষ্ট ডেছক্ৰাইব কৰিছিলে ছাৰ চাৰ্লছ ডাৰউইনে, আৰু এই কনচেপ্টটো দ্য অৰিজিন অফ স্পিচিছ নামৰ বুকখনত ইন দ্য ইয়েৰ 1859 পাব্লিছ হৈছিল. এতিয়া আমি পঢ়িম বেচিছ অফ ক্লাছিফিকেশ্যন. অৰ্গেনাইজিমছবোৰ কিহৰ ওপৰত বেছড কৰি ক্লাছিফাই কৰা হয়. পুৰণি কালৰে পৰাই ক্লাছিফিকেশ্যনৰ ক্ষেত্ৰত বহু লোকে বিভিন্ন ধৰণৰ ছিষ্টেমছ আগবঢ়াই দিছে. তেওঁলোকৰ ভিতৰত অন্যতম হ'ল এৰিষ্টটল. এৰিষ্টটলে এনিমেলছবোৰক সিহঁতৰ হেবিটেটৰ ওপৰত বেছ কৰি ক্লাছিফাই কৰিছিল. তেখেতে এনিমেলছবোৰক 3 টাইপছত ভাগ কৰিছিল. ফাৰ্ষ্ট, এয়াৰ ডুৱেলাৰ্ছ, যিবোৰে আকাশত উৰিব পাৰিছিল. ছেকেণ্ড, লেণ্ড ডুৱেলাৰ্ছ, যি মাটিত খোজকাঢ়িছিল. আৰু থাৰ্ড, ৱাটাৰ ডুৱেলাৰ্ছ, যিবোৰে পানীত জীয়াই আছিল. আৰু ঠিক সেইদৰে তেখেতে প্লেণ্টছবোৰক ক্লাছিফাই কৰিছিল এজ হাৰ্বছ, শ্ৰাবছ এণ্ড ট্ৰিজ. কিন্তু কথাটো এইটোহে যে লেণ্ড এনিমেলছ বুলি ক'লে এলিফেণ্টটো পৰে আৰু এটা সৰু পৰুৱাও পৰে. এটা এলিফেণ্ট আৰু এটা পৰুৱাৰ মাজত হিউজ ডিফাৰেঞ্চ দেখা পোৱা যায়, ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যনেই হওক বা ফিজিকেল এপিয়াৰেঞ্চ, আৰু সেইবাবে এৰিষ্টটলৰ ক্লাছিফিকেশ্যন ছিষ্টেমটো ৰিজেক্ট কৰি দিয়া হয়. থেংক ইউ জুনিয়ৰ্ছ. আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ. ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনাইজিমছ চেপ্টাৰটো আমি এনেকৈ সৰু সৰু ভিডিঅ'ৰে কণ্টিনিউ ৰাখিম. নেক্সট ভিডিঅ'টোত আমি ডিছকাছ কৰিম মডাৰ্ণ ক্লাছিফিকেশ্যনছ. চ' ষ্টে টিউন ফৰ আ ছেকেণ্ড পাৰ্ট অফ দিছ ছেশ্যন. বাই বাই.